হৰি 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 কথা এটা আছিলে। কি কথা আছিলে নুমলকাই? মোৰ আজি কাম এটা আছিলে, নগলে লোকচান হ'ব। মোৰ মাটিখিনি চহাই দিবা নেকি কোৱা? কিন্তু আজি মোৰ মাটিখিনি চহাম বুলি ভাবিছিলোঁ। আৰে নিজৰ মাটি কাইলৈও কৰি ল'ব পাৰিবি। মোৰ আজি যাব লগা হৈছে কাৰণেহে কৈছোঁ। হ'ব নুমলকাই, মই আপোনাৰ মাটিকে চহাই দিম। এইটোহে ভাল ল'ৰাৰ কথা। হ'ব এতিয়া মই যাওঁ। তাক আজি মই বুৰ্বক বনালো। এতিয়া গৈ শুই লওঁগৈ। হা হা হা। আৰে বহুত সময় শুলো, গধূলি হ'ল নেকি? খেতিফালে অলপ যাব লাগিব। শৰীৰে ইমান সময় আধা মাটি চহা শেষ কৰিলে চাগে। অৰে ই দেখোন গোটেই মাটি চহা শেষ কৰিলে। মোৰ কাম হৈ গ'ল। হা 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 হা। কাম হ'লনে নুমলকাই? হ'ল হ'ল। ধন্যবাদ, বহুত বহুত ধন্যবাদ মোক সহায় কৰাৰ বাবে। এনেকুৱা একো কথা নাই নুমলকাই। মোৰ বিপদৰ সময়ত আপুনি আৰু আপোনাৰ বিপদৰ সময়ত মই যদি সহায় নকৰোঁ তেনেহ'লে কিহৰ ওচৰ চুবুৰীয়া আকৌ? শুনিছে? ভাতকেইটা খাই লওক, তাৰ পাছত খেতিলৈ যাব। মোৰ বহুত কাম আছে। শুনিছা, এইখিনি ভাত কালি তোমাৰ ভাগৰে হৈছিল, তুমি নাখালা নেকি? মোৰ গাটো সিমান ভাল নহয়, সেইকাৰণে খাব মন নগ'ল। আপুনি খাই লওক। হে ভগৱান, মোক কেতিয়া দয়া কৰিব? ঘৰৰ মানুহে ভোকত থাকিলে মোৰ বৰ বেয়া লাগে। শুনিছা, কেতিয়াবা টকা পইচা মোক দেখি পামনে? ভালকে নোজোৰে, এসাঁজ খাই এসাঁজ খাবলৈ চিন্তা কৰিব লাগে, বৰ দুখ লাগে অ'। শুনিছে, সকলো বস্তুৱে সময় থাকে। যেতিয়া সময় আহিব সকলো ঠিক হৈ যাব। দুখ নকৰিব আৰু কেতিয়াও টকা পইচা পাছত নুঘূৰিব। সত্য পথত থাকিব। দেখিব, এদিন নহয় এদিন ভগৱানে আমাক সহায় কৰিবই। এতিয়া শুই থাকক। হৰি ক'ত যোৱা? পথাৰৰ পৰা আহোঁগৈ। সোনকালে আহি ৰমেন খুৰা ঘৰত মাটি চহাব যাব লাগে। কিয়? ভূপেন খুৰা তোমাৰ ওচৰ চুবুৰীয়া নেকি? নহয় অ', ৰমেন খুৰাৰ বয়স হৈছে। মই অকণমান সহায় কৰি দিওঁ বুলি ভাবিছোঁ। অৰে বুৰ্বক, এইবোৰ চব ৰমেন খুৰাৰ চলনা হয়। চিধা আৰু সঁচা হ'ব নোৱাৰে। তুমি কেতিয়াবা চিধা আঙুলিয়ে ঘি অনা দেখিছা নেকি? আঙুলি বেকা কৰিবই লাগিব। এইবোৰ মই নাজানো। দেউতাই দিয়া মাটিত খেতি কৰি কোনোমতে ঘৰ চলিছোঁ। সময় আহিব ভগৱানে আমাক সহায় কৰিব, মোৰ বিশ্বাস আছে। হৰি, এইখিনি লৈ যোৱা। তুমি আৰু তোমাৰ পত্নীয়ে ভালকৈ চলিব পাৰিবা। কি সপোন দেখিছোঁ? ভগৱানে আমাক ধন দিছে। ৰাতিপুৱা সময়ত দেখা সপোন সঁচা হয়। হেৰা, শুনিছানে? হেৰা। কিয় মাতিছিলে কওক? ৰমিলা, ভগৱানে সপোনত ধন দিছে। ৰাতিপুৱা সপোন সঁচা হয়। আমাক ভগৱানে সঁচাকৈ দিব। হ'ব দিয়ক, আপোনাৰ ভাগ্যত আছে যদি পাব। কিহে হৰি, আজি ফূৰ্তি দেখিছোঁ যে? পইচা পালা নেকি? নাই পোৱা, পাম। আজি ৰাতিপুৱা সপোন দেখিছিলোঁ, মোক ভগৱানে ধন দিছে। ৰাতিপুৱা দেখা সপোন সঁচা হয়। ময়ো সপোনত মাটি চহাই থাকোঁতে সোণৰ মুদ্ৰা পাইছিলোঁ। তেনেহ'লে আমাৰ সপোন সঁচা হ'ব। আৰে, এইটো কি হয়? খুলি চাওঁচোন। আৰে, এইটোচোন সোণৰ মুদ্ৰা কলহ।
সপোন সঁচা হ'ল, কিন্তু নুমল কৰাই সপোনত দেখিছিল মাটি চহাওঁতে সোণৰ মুদ্ৰা পোৱা। মোৰ নহয়, তাৰহে। নুমলকাইক কওঁগৈ, মোৰ এতিয়াও সময় হোৱা নাই। যেতিয়া সময় আহিব তেতিয়া সকলো পাম। মোক ভগৱানে দিব, মোৰ বিশ্বাস আছে। নুমলকাই, কথা এটা হ'ল। কি হ'ল হৰি? ৰাতিপুৱা সপোন সঁচা হ'ল নেকি? মোৰ নহয়, আপোনাৰহে সপোন সঁচা হ'ল। আপুনিহে মাটি চহাই থাকোঁতে সোণৰ মুদ্ৰাৰ পোৱা সপোন দেখিছিলে। সেইখিনি আপোনাৰহে, মোৰ নহয়। মোৰ মাটিতে আছে, আপুনি লৈ আহকগৈ যাওক। মই এতিয়া যাওঁ। হৰিয়ে সঁচা কৈছে জানো? যাওঁ চাওঁ আহোঁগৈ সঁচা নে মিছা। হৰি, ৰামে সঁচা কৈছে দেখোন। ইমান বুৰ্বক, নিজৰ মাটিত থকা খাজনাখিনি নিজে নলৈ মোক দিছে। তই সপোন চাই থাক আৰু মই সোণৰ মুদ্ৰা লৈ যাওঁ। আৰে, ইয়াত দেখোন বিষাক্ত মকৰা আছে, মোক বুৰ্বক বনালে। হৰি, তই ভাল কাম নকৰিলি, মোক ফচাব বিচাৰিছ। তই ইয়াৰ ফল ভুগিব লাগিব। হৰি, তই মোক বুৰ্বক বনাইছিলি নহয়। এই মকৰাই তোক কি অৱস্থা কৰিব এতিয়া চাবি। হা 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 হা। শুনিছেনে? ভাতকেইটা খাই লওক, সি পথাৰলৈ যাব লাগে। আৰে, এইটো কি বস্তু? ৰমিলা, ৰমিলা, এইফালে আহাচোন। কিয় ইমান চিঞৰি আছে? এইটো কি হয়, খুলি চাওকচোন। আৰে, এইখিনিতো সোণৰ মুদ্ৰা। মই কৈছিলোঁ নহয় ৰমিলা, ৰাতিপুৱা সপোন সঁচা হয় বুলি। দুখবোৰ নাইকিয়া কৰিবৰ কাৰণে দিছে। মই এয়া কি কৰিলো? ভালকৈ যদি চোৱা হলে মোৰ নিজৰ মূৰ্খতাৰ বাবে মোৰ পোৱা বস্তুবোৰ হেৰুৱালো।